নমস্কাৰ আজিৰ ভিডিঅ'টোত গণিত উৎকৰ্ষ সাধন পৰীক্ষা 2020 কেনেদৰে OMR চিট পূৰাব লাগিব আৰু নম্বৰ বিতৰণ কেনেকৈ হ'ব চমুকৈ এই ভিডিঅ'টোৰ যোগেদি ক'ব খুজিছোঁ। এইবাৰ গণিত উৎকৰ্ষ সাধন পৰীক্ষা 2020 অহা 3 জানুৱাৰী 2021 তাৰিখে পতা হ'ব গোলাঘাট জিলাৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰত। আৰু এই পৰীক্ষাটো মুঠ 6টা কেটেগৰীত পতা হ'ব। ক্লাছ 6, 7, 8, 9, 10 আৰু 11। ইয়াত প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলে ইয়াত লিখিব লাগিব নেম অফ দ্য কেণ্ডিডেট, ইয়াত নাম লিখিব লাগিব আৰু ব্লু অৰ ব্লেক পেন ইউজ কৰিব পাৰিব, ক'লা বা নীলা। তাৰপিছত নেম অফ দ্য স্কুল, ছাত্ৰজনে বা ছাত্ৰীগৰাকীয়ে যিখন স্কুলত পঢ়ে সেই স্কুলৰ নাম। নেম অফ দ্য চেণ্টাৰ, যিটো চেণ্টাৰত পৰীক্ষা দিছে সেই চেণ্টাৰৰ নাম। ক্লাছ, তেওঁ কোন ক্লাছত পঢ়ি আছে। ছেকশ্যন, তেওঁ স্কুলত কোনখন স্কুলত পঢ়ি আছে সেই স্কুলৰ ছেকশ্যন যদি আছে ছেকশ্যন আৰু তেওঁৰ স্কুলৰ যিটো ৰোল নাম্বাৰ সেইটো লিখিব। আৰু ডিষ্ট্ৰিক্ট আৰু ইয়াত ষ্টেট, ডিষ্ট্ৰিক্টটো গোলাঘাট হ'ব, ষ্টেটটো আছাম। তাৰপাছত ইয়াত গ্ৰুপ 8 আছে 20 কুৱেশ্যন। গ্ৰুপ বিত আছে 10টা, 21ৰ পৰা 30 লৈকে। গ্ৰুপ বি, গ্ৰুপ চিত 10টা, 31ৰ পৰা 40 লৈকে। ইয়াত মাৰ্কিংটো হ'ব গ্ৰুপ 8 20 কুৱেশ্যনত 2 মাৰ্কছ থাকিব প্ৰতিটোত, আৰু গ্ৰুপ বি আৰু গ্ৰুপ চি 20 কুৱেশ্যনত উইথ 3 মাৰ্কছ। তাৰমানে গ্ৰুপ বিত 10টা, গ্ৰুপ চিত 10টা মিলি 20টাত 3কে থাকিব। ইয়াত 60, ইয়াত 40, মুঠতে 100 নম্বৰ। আৰু ক্লাছ 6ৰ পৰা 8লৈকে কোনো নিগেটিভ মাৰ্কিং নাথাকে। গ্ৰুপ 8 কোনো ক্লাছৰে নিগেটিভ নাথাকে, কিন্তু গ্ৰুপ বি আৰু চিত 8লৈকে নিগেটিভ মাৰ্কিং নাথাকে, অৰ্থাৎ ক্লাছ 8লৈকে ক'তো নিগেটিভ মাৰ্কিং নাথাকে। কিন্তু ক্লাছ 9ৰ পৰা 11লৈকে নিগেটিভ মাৰ্কছ 1 ফৰ ইচ ৰং এনচাৰ ফৰ ক্লাছ 9 to 11। 9ৰ পৰা 11লৈকে প্ৰতিটো নিগেটিভ কুৱেশ্যনত 1 মাৰ্কছকৈ থাকিব, অনলি ফৰ গ্ৰুপ বি এণ্ড চি। গ্ৰুপ 8 নিগেটিভ নাথাকে, গ্ৰুপ বি আৰু চিত 9, 10, 11ত এটাত 1 মাৰ্কছকৈ নিগেটিভ থাকিব। আৰু তোমালোকে এনচাৰ কৰোঁতে ধৰি লৈছোঁ কুৱেশ্যন নম্বৰ 1ৰ অপশ্যনটোত শুদ্ধ উত্তৰটো এ পালা, তেতিয়াহ'লে তুমি এটোক এনেকৈ গোল কৰি দিব লাগিব, এইটো তুমি এনেকৈ ঢাকি দিব লাগিব। যিটো শুদ্ধ হয় সেইটো কৰিলে হ'ল। ধৰি ল'লোঁ তুমি কুৱেশ্যন নম্বৰ 2টোৰ শুদ্ধ উত্তৰ চি, গতিকে 2ত তুমি এনেকৈ চিটো এনেকৈ ক'লা বা নীলা পেনে ঢাকি দিব লাগিব। এনেদৰে কৰিব লাগিব। আৰু পৰীক্ষা আৰম্ভ হোৱাৰ আগত আৰু এটা কাম তোমালোকৰ হ'ব, ছিগনেচাৰ অফ দ্য কেণ্ডিডেট, ইয়াত তোমালোকে চহী কৰিব লাগিব। কিন্তু ছিগনেচাৰ অফ ইনভিজিলেটৰ ভুলতো চহী নকৰিবা, ইয়াত তোমালোকৰ যিজন ইনভিজিলেটৰ থাকিব তেওঁ চহী কৰিব। গতিকে ছিগনেচাৰ অফ কেণ্ডিডেটত তোমালোকৰ চহী থাকিব। এইখিনিয়ে তোমালোকে চাবা। গতিকে পৰীক্ষাৰ বাবে শুভেচ্ছা থাকিল। ধন্যবাদ।